everyone, welcome back to again. This is AK Assamese Kitchen. Aji banam moi dalsa Maharashtra favorite hoy etu chicken aru pani laure dalsa banam aru dalsa basically etu sagolir mangkhore ba black kiba mangkhore banwa hoy kintu aji moi chicken ere banam mor style ot aru saita kiba apnaloke continue skip nokoribo tetia he video tu bhalkoi buji pabo ahok am video tu start koru sauk ya chicken dalsor karone moi হেৰি লৈছো মছলাখিনি কি মানে মই মটেৰিয়েল ইউজ কৰিম ডালচাটো বনোৱাৰ কাৰণে এটো হল পিয়াজ এটা কাটি ৰাখিছো আৰু এটো হল আদা নহৰু পেষ্ট এটা বনাই লৈছো আৰু দালি আৰু বিলাহী আছে ইয়াতে তিনিটা কাটি ৰাখিছো আৰু এইখিনি আছে তেজপাত দালচিনি লং এলাচি এইবিলাক আছে আৰু এটো হল ধনিয়া পাত কেঁচাটো আৰু এইখিনি হল বয়লাৰ আমাৰ হেৰি চিকেন মাংস আধা কেজিৰে বনাম আজি মই ডালচা আৰু এইখিনি এতিয়া তেলত ফ্ৰাই কৰিম সক এতিয়া মই বয়লাৰটো ফ্ৰাই কৰাৰ আগতে অলপ হালধি দি লৈছো কিয় জানে মানে কালাৰটো আহিব আৰু ফ্ৰাইটো ভালকৈ হ'ব ক্ৰিস্পি হ'ব কড়ক হ'ব সেইকাৰণে হালধিটো দিম মই মিক্স কৰি আছো হাতেৰে এসব এনেকুৱা মিক্স কৰি দিছো মছলাৰ লগত নরমাল এটা হালধিৰে মিক্স কৰি লৈছো এতিয়া ফ্ৰাই কৰিম তেলত স্টার্ট কৰিম জুই লগাই দিছো আৰু তাৱাখন বহাই দিম এতিয়া তাৱাখন গৰম হৈ গল তেল দিম ইয়াতে তাৱাটোত তেল দি দিলো অলপ গৰম হ'ব তাৰ পিছত মাংসখিনি মই তেলত ফ্ৰাই কৰিম এতিয়া মই তেলখিনি গৰম হৈ গল মই এতিয়া মাংসখিনি তেলত দিম ফ্ৰাই কৰিম অলপ লাৰি দিম এখন পানীৰে পিসটো অলপ ডাঙৰ হলে ভাল আৰু 6-7 মিনিট এনেকুৱা এটা সাইড ফ্ৰাই হ'বলৈ দিম তাৰ পিছত আকৌ উল্টা কৰি দিম নেক্সট সাইডটো এতিয়া সক ৰাইস 5 মিনিট হৈ গল চিকেনখিনি এটা সাইড ফ্ৰাই হৈ গল আৰু লাৰি দি আছো মই এতিয়া আৰু অলপ 5 মিনিট মান ফ্ৰাই কৰিম তাৰ পিছত পেনখন লমাই দিম গেছৰ পৰা সো রাইস এতিয়া চিকেনখিনি একদম ফ্ৰাই হৈ গল এর সাউক আপোনালোকে ৰঙা হৈ গল একদম ব্রাউন কালার এতিয়া এইখিনি নমাই দিম পেনটো নমাই এতিয়া মই নেক্সট প্ৰসেসটো ডালচাৰ মই দেখুৱাই আছো আপোনালোকক নেক্সট প্ৰসেসটো হল মই আন এটা গেছত জুই লগাই দিছো আৰু এতিয়া বহাম এটা সসপেন আৰু এটো 2 মিনিটৰ কাৰণে ৰাখি দিম গৰম হ'ব তাৰ পিছত তেলটো ঢালিম এতিয়া তেলটো ঢালিম গৰম হৈ গল আমাৰ সসপেনটো তেলটো দিলো এতিয়া দিম পিয়াজ আদা নহৰু পেষ্ট আৰু দিম দালি আৰু এইখিনি অলপ চামুচেৰে লাৰি দিম অলপ ফ্ৰাই কৰিম এইখিনি তেলত 2-3 মিনিট আৰু এতিয়া দিম এইখিনি তেজপাত লং এলাচি গুটেখিনি মছলা ডালি দিম ডালি আৰু অলপ ফ্ৰাই কৰিম আৰু এতিয়া মছলাখিনি দিম হালধি গুড়ি এটা চামুচ দিম
আৰু ধনিয়া গুড়ি পাউডাৰটো দিম 1 চামুচ আৰু এইটো দিম সবজি মছলা অলপ দিম 2 চামুচ দিম সবজি মছলা 2 চামুচ দিম সবজি মছলা দিলো আৰু এতিয়া মছলাখিনি অলপ 1 মিনিটৰ কাৰণে ফ্ৰাই কৰি লম গোন্ধটো স্মেলটো আহি আছে নেক্সট এতিয়া এইখিনি হ'ল আমাৰ পানীলাওটো কাটিংটো এনেকুৱা অলপ ডাঙৰ কাটিব এয়া চাওক টুকুৰাটো বহুত ডাঙৰ এতিয়া পানীলাওখিনি ডালি দিম আৰু এতিয়া লাৰি দিম দালি আৰু মছলা গোটেইখিনি একেলগে মিহলাই মিক্স কৰি 5 মিনিট এনেকুৱা মই ফ্ৰাই হ'বলৈ দিম তাৰ পিছত পানী এড কৰিম সো ৰাইজ এতিয়া 5 মিনিট হৈ গ'ল এতিয়া পানী অলপ এড কৰিম পানী দি আছো মই পানী মানে অলপ বেছি দিম আৰু 6-7 মিনিট এনেকুৱা সিজিবলৈ দিম ৰাইজ এতিয়া আমাৰ 6 মিনিট হৈ গ'ল এতিয়া কি কৰিম মই বিলাহীখিনি এড কৰি দিম বিলাহী ডালি দিছো অলপ চামুচেৰে মিক্স কৰিম তলত যাবলৈ দিম বিলাহীখিনি সোনকালে মানে সিজি যাব আৰু ৰাখি দিম ঢাকনি মাৰি 5 মিনিট আৰু 5 মিনিট হৈ গ'ল এতিয়া 70% আমাৰ সিজি গ'ল সবজিখিনি এতিয়া মই আৰু অলপ পানী এড কৰিম বস হৈ গ'ল ইমানে আৰু পানী নিদিওঁ আৰু ৰাখি দিম 5-6 মিনিটৰ কাৰণে এতিয়া হৈ গ'ল আমাৰ 5 মিনিট আৰু এতিয়া দিম নিমখ 1 চামুচ এনেকুৱা 2 চামুচ নিমখ দিলোঁ আৰু এতিয়া আমাৰ ফ্ৰাই কৰা চিকেনখিনি মাংসখিনি ডালি দিম আৰু লাৰি দিম চামুচেৰে আৰু অলপ সময়ৰ কাৰণে ৰাখি দিম এনেকুৱা সো ৰাইজ এতিয়া কমপ্লিটলি হৈ গ'ল আমাৰ ডালচা আৰু এতিয়া নেক্সট থাকি গ'ল আমাৰ ধনিয়া পাতখিনি এইটো দিম লাষ্টত দি আছে এইটো হৈ গ'ল আমাৰ আৰু অলপ লাৰি দিম চামুচেৰে মিহলাই এতিয়া স্মেল গোন্ধটো আহিছে পুৰা কমপ্লিটলি ৰেডি হৈ গ'ল ডালচা এনেকুৱা বনাব আপোনালোকে সো গাইজ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই বহুত ভাল পাব আপোনালোকে আৰু যদিহে ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কিবা যদি সুধিবলৈ থাকে আপোনালোকৰ আৰু আজি ৰেচিপিটো ইমানেই আছিলে নেক্সট আৰু ৰেচিপি লৈ আহি আছোঁ অতি সোনকালে চাই থাকিব আপোনালোকে বাই বাই